নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰকাশ ব্লগ অফিচিয়েললৈ। ভালে আছে আৰু আজি মই আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। এতিয়া আমি যাবলৈ লৈছোঁ আমাৰ আজি সাপ্তাহিক বজাৰ কাটিং আৰু কাটিং আৰু মানে গুৱাহাটী বজাৰতো গৈ আছোঁ আপোনালোকৰ বজাৰত দেখুৱাম তেনেকুৱা পৰিস্থিতি হয় আমাৰ। চাই দিব ভিডিঅ'টো শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পেজত চাই আছে যদি আপোনালোকে পেজ ভিডিঅ'টো আৰম্ভ কৰিব। Kating Bazar. ফাইনেলি গাইছ আমাৰ বজাৰ কৰি হৈ গ'ল আৰু এতিয়া আমি আহি আছোঁ ঘৰৰ গৈ বজাৰ কৰিলোঁ বাৰু। এইবিলাক সৰু সুৰা বজাৰ কৰিলোঁ, আপোনালোকক দেখা নহ'ল, গতিকে আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। আজি এয়া বজাৰ আপোনালোকক দেখুৱালোঁ আৰু পাছত আপোনালোকে দেখুৱাই যাম আপোনালোকক কিবাকিবি চাই থাকিব। এয়া আমাক দেখা দেই এনেকৈ কৰি দিছোঁ। ফাইনেলি গাইছ এতিয়া আমি পাইছোঁহি আৰু এয়া ষ্টেচন পাইছোঁহি। আজি ক'বলৈ যোৱা হ'ব কিন্তু মানে এতিয়া নকওঁ আৰু পাছত আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়া গম পাব যে আজি কালি মানে ভিডিঅ'টো কৰা নহ'ল, আজি আকৌ এতিয়া ডাইৰেক্ট ইয়াৰ পৰা ভিডিঅ'টো কৰিছোঁ। চাই থাকিব আপোনালোকে আৰু তেতিয়াহে আপোনালোকে গম পাব যে আমি ক'লে গৈ আছোঁ কি কথা, এইবিলাক সকলোবিলাক গম পাই যাব। তেতিয়াহ'লে ষ্টে টিউন আৰু দেখুৱাই থাকিম সকলোবিলাক, চাই থাকিব। এয়া মোৰ লগতে মোৰ সহপাঠীসকলো আহি পালেহি।
যিহেতু আজি আমি ফুৰিবলৈ যোৱা হ'ব। এয়া সকলোবিলাক পাইছেহি। এয়া শিখা বা, এইফালে মেঘালী বা, সোনিয়া বা আৰু আমাৰ ষ্টুডেণ্ট। যাম এতিয়া আমি সকলো, আৰু আপোনালোকক গৈ পাই দেখুৱাম আমি ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ, আৰু তাত কি কৰোঁ কি নকৰোঁ এইবিলাক আপোনালোকক সকলোবিলাক দেখুৱাই যাম। আমি এতিয়া ফৰকাটিং ষ্টেচনত উঠিবলৈ লৈছোঁ। এতিয়া গৈ আছোঁ, খালি এতিয়া নকওঁ ক'ত গৈ আছোঁ কি কথা, বাকী জানি থাকিব আৰু। আমি পালোহি এতিয়া। এয়া ফ্ৰেছ হৈ আমি অলপ ওলাই আহিছোঁ। গম পাইছে চাগে আমি ক'লৈ আহিছোঁ। এয়া অলপ দেখি গম পাইছে চাগে আমি গুৱাহাটীলৈ ফুৰিবলৈ আহিছোঁ আমি সকলোবিলাক। এতিয়া এয়া আমি চাহ খাবৰ কাৰণে অলপ বিস্কুট লৈ ল'লোঁ। বিস্কুট লৈ পিনি আকৌ আমি ৰুমলৈ উভতি গৈ আছোঁ। আপোনালোকক হোটেলত দেখুওৱা নহ'ল, কিন্তু আমি মানে ফ্ৰেছ হৈ শুই কৰি অলপ এতিয়া চাহ খাবলৈ বিস্কুট ল'বলৈ আহি এয়া আমি আকৌ ৰুমলৈ উভতি আহি আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। এইটো আমাৰ হয় ৰুমলৈ যোৱা গলি হয়, মানে তিনিআলি এটা আছিলে সেইটোতে আমি থাকোঁ। আমি আছিলোঁ শৰাইঘাট কমপ্লেক্স, ভেটাপাৰা। আপোনালোকে হয়তো কোনোবাই জানিব পাৰে। এয়া আমি এতিয়া আকৌ ৰুমলৈ গৈ আছোঁ। আজিলৈ বাই বাই।